নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মুস্তাফা কামাল আজাহাৰীৰ এটি ভিডিঅ'। তেওঁ উচ্ছেদ সম্পৰ্কে কিছু কথা কৈছে আৰু মিয়াসকলক যথেষ্ট কঠোৰ সমালোচনা কৰিছে। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই যেটো পাইকানত যেটো ঘটনা হৈছে গোৱালপাৰাৰ, দেখিবলৈ পাইছো যে হাজাৰ হাজাৰ মানুহ ওলাই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে। এটো কেনেকুৱা ধৰণৰ কথা? প্ৰথম কথাটো হ'ল নিজৰ মছজিদ, নিজৰ ঈদগাহ চৰকাৰী মাটিত কিয় বনাব লাগে? মছজিদ কিয় বনাব লাগে চৰকাৰী মাটিত? চৰকাৰী মাটিত মছজিদ বনাব, চৰকাৰী মাটিত ঈদগাহ বনাব, চৰকাৰী মাটিত অনুষ্ঠান বনাব, পিছত চৰকাৰে ভাঙি দিব। ভাঙি দিয়াৰ পিছত আকৌ পুলিচৰ ওপৰত, আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিব। এইবোৰতো ঠিক নহয় ন। নিজৰ ভুলখিনি আমি বুজিব লাগিব সদায়। এনেই কান্দি লাভ নাই, এনেই চিঞৰ বাখৰ কৰি লাভ নাই। আৰু এইবোৰ কথা অসমখন আমি বাংলাদেশৰ দৰে কৰি দিম, অসমৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ শ্বেখ হাছিনাৰ দৰে খেদাই দিম। এইবোৰ কেনেকুৱা ধৰণৰ কথা? কি কৰিব বিচাৰিছে এইবোৰ? কি কৰিব বিচাৰিছে? এই কিছুমান দল সংগঠন আছে, ইহঁতক বেন কৰিব লাগে অসমৰ পৰা। এই দল সংগঠন বিলাকে আৰু বেছি পৰিৱেশ নষ্ট কৰি আছে অসমত। 20-30টা মান ডেকা ল'ৰা জমা হৈ ল'ব, ফাল্টুমি কৰিব তেওঁলোকে। ইহঁতৰ কাৰণে চালা আজি আমাৰ ইজ্জত সন্মানটো নাইকিয়া অসমত। ইহঁতৰ কাৰণে মই অসম চৰকাৰক, অসম প্ৰশাসনক মই অনুৰোধ জনাম, এইবোৰ দল সংগঠন গোটেইবোৰ বেন কৰিব লাগে। এই গোটেইকেইটাক জেলত ভৰাই থব লাগে। ইহঁতি উচতনি দিয়াৰ কাৰণে সেই পাইকানৰ মানুহবিলাকৰ সাহস বাঢ়িছে। নহলে পাইকানৰ মানুহৰ ইমান সাহস নাছিলে যে পাইকানৰ মানুহে আৰক্ষীক খেদাই লৈ যাব, লাঠি লৈ, জোং লৈ পেলাই, পাথৰ লৈ পেলাই খেদাই লৈ যাব আৰক্ষীক। ইমান সাহস নাছিলে পাইকানৰ মানুহৰ। গোৱালপাৰাৰ মানুহৰ ইমান সাহস নাছিলে। গোৱালপাৰাৰ মানুহৰ সাহসটো কিয় বাঢ়িলে জানেনে? এই দল সংগঠন বিলাকে বঢ়াই দিছে যেন মোৰ অনুভৱ হৈ আছে। এই দল সংগঠন বিলাকৰ উচতনিমূলক যিবোৰ ভাষণ, এই ভাষণবোৰ শুনি শুনি বহুতৰে কি হৈছে আপোনাৰ বাঢ়ি গৈছে, তেওঁলোকৰ সাহস বাঢ়িছে। নহলে আৰক্ষীৰ ওপৰত আক্ৰমণটো কিয় কৰিব? আজি বহুতেই দেখি আছো খালি মানুহ মৰিলে, গুলিয়াই হত্যা কৰিলে, অকল এইটো লৈ চিঞৰ বাখৰ কৰি আছে। আৰে ভাই, আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা সেইটোৰ ওপৰতো কথা কোনো কোৱা নাই নেতাসকলে। আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে তো আৰক্ষীয়ে কি মনে মনে বহি থাকিব নেকি? অসম আৰক্ষীৰ প্ৰায় 15-20 গৰাকী আহত হৈছে, তো মনে মনে বহি থাকিব লাগে নেকি আৰক্ষীয়ে? আৰু দ্বিতীয় কথা, নিজে ম্যাদী পট্টাৰ মাটি কিয় লৈ লোৱা নাই? চৰকাৰী মাটিত কিয় বহি থাকিব লাগে? লাজ নালাগে? লাজ নাই? গোটেই জীৱন পাৰ হ'ল, একঠা মাটি কিনিব পৰা নাই চৰকাৰী মাটি। মছজিদটো আপোনাৰ ম্যাদী পট্টাৰ মাটিত বনাব লাগিছিল নে নাই? ঈদগাহ আপোনাৰ ম্যাদী পট্টাৰ মাটিত বনাব লাগিছিল নে নাই? চৰকাৰী মাটিত কিয় বনাইছে মছজিদ? কিয় বনাইছে চৰকাৰী মাটিত ঈদগাহ? বনোৱাৰ পিছত এতিয়া চৰকাৰে ভাঙিছে। এতিয়া ভাঙাৰ পিছত চৰকাৰৰ পুলিচক খেদি ফুৰিছে, মাৰিব বিচাৰি আছে লাঠি জোং লৈ পেলাই। সেইবোৰ কি কথা? আমাৰ মুছলমান সমাজখন এনেই বদনাম হোৱা নাই। আমাক যে মানুহে বৰ্বৰ বুলি কয়, এনেই নকয়। আমাক বৰ্বৰ বুলি এনেই নকয়। আমাৰ চৰিত্ৰক লৈ যে গোটেই পৃথিৱীত যে আজি প্ৰশ্ন উঠাইছে, এনেই উঠোৱা নাই। 500 টকাকে ইনকাম কৰে ডেইলি, প্ৰতিজন ব্যক্তিয়ে 500 বা 700 টকা ইনকাম কৰে। তাৰে পৰা 200 টকাকে বচাই ৰাখিলেও এই মানুহখিনিয়ে 1 কঠা বা 2 কঠা মাটি জীৱনত কিনি পেলাই নিজৰ সংস্থাপন নিজে কৰিব পাৰিলেহেঁতেন। কিন্তু নাই, গৰু মাংস কিনি খাব লাগে, 500 টকা ইনকাম কৰিব লাগে। গোটেই দিন কাম কৰি পেলাই টকা 500 পকেটত অহাৰ লগে লগে মাংসৰ হোটেল দোকানত গৈ পেলাই আগতে মাংস কিনিব 1 কেজি। ঠিক আছে, বজাৰ পাতি কৰি ৰাতি খাই পেলাই ফিনিছ। টকা যে আমি 100 টকা এটা বচাম, 200 টকা এটা বচাম, আৰু সেই টকা জমা কৰি ভৱিষ্যতে যে ম্যাদী পট্টাৰ মাটি কিনিম, ম্যাদী পট্টাৰ মাটি কিনি ল'ৰা ছোৱালীৰ ভৱিষ্যত যে সুৰক্ষিত কৰিম, সেইটো চিন্তা নাইতো আমাৰ। আমাৰ কাম হৈছে 500 টকা 1000 টকা ডেইলি ইনকাম কৰিব লাগে, তাৰে 500 টকা 700 টকাৰ মাংস খাব লাগে। ঠিক আছে, খাই বৈ পেলাই ফিনিছ কৰি দিব লাগে। আৰু তাৰে পিছত চৰকাৰী মাটি কব্জা কৰিব লাগে, গৈ পেলাই বনাঞ্চলত। ঠিক আছে, বনাঞ্চলত গৈ পেলাই আপোনাৰ হাবি জংঘলৰ চৰকাৰী মাটিবোৰ আমি কব্জা কৰিব লাগে। কব্জা কৰি আমি তাত থাকিব লাগে। কাৰোবাৰ 10 বিঘা কব্জা কৰিব, কোনোবাই 5 বিঘা কব্জা কৰিব। আৰু চৰকাৰে যেতিয়া উচ্ছেদ কৰি দিব, তেতিয়া কি কৰিব লাগে? তেতিয়া চৰকাৰকো খেদিব লাগে তাৰ পৰা, হয় নহয়? পুলিচকো পিটিব লাগে ধৰি। এইবোৰ হৈছে নেকি আমাৰ চৰিত্ৰ? আৰু দল সংগঠন বিলাকে কৰি আছে কি? দল সংগঠনে এতিয়া সেই মানুহখিনিক উচতনি দি আছে। আমি তহঁতৰ লগত আছো, এইটো অমানৱীয়। কিহৰ অমানৱীয় হে? ক'ত অমানৱীয় হৈছে? ঠিক আছে, কাৰোবাৰ ঘৰ ভাঙি দিছে, বেয়া লাগিছে, আমাৰো বেয়া লাগিছে। ঘৰ ভাঙাৰ কাৰণেতো বেয়া লাগিবই। কিন্তু ঘৰটো যে ভাঙিছে, তো অবৈধ ভাৱে ঘৰ বনোৱাটো কি সেইটো হালাল হয় নেকি? চৰকাৰী মাটিত ঘৰ বনোৱাটো হালাল নে হাৰাম? ইছলামে কি কৈছে? তো ইছলামৰ দৃষ্টিভংগীত চৰকাৰী মাটিত ঘৰ বনাই
চৰকাৰক নুসুধাকৈ, চৰকাৰৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ চৰকাৰী মাটিত ঘৰ বনাই থকাটো এইটো কি কোৰাণে পাৰ্মিশ্যন দিছে নেকি? মোক এইটো কথা আনচাৰটো দিয়কচোন, দিয়ক তেওঁলোকে। এতিয়া বহুতে ভাবি আছে নহয় মছজিদ ভাঙি দিছে এইটো পাপ হৈছে। মছজিদ ভাঙাটো পাপ হয়, কিন্তু প্ৰতিটো মছজিদ ভাঙা পাপ নহয়, বুজি পাইছেনে? মছজিদ ভাঙাটো পাপ হয়, কিন্তু প্ৰতিটো মছজিদ ভাঙা পাপ নহয়। মছজিদটো আল্লাহে নিজে ভাঙি দিব কৈছে, মোক কোৰাণত লিখা আছে কথাষাৰ। অবৈধভাৱে নিৰ্মাণ কৰা মছজিদ কোৰাণে ভাঙি দিব কৈছে। আপুনি মছজিদ নিৰ্মাণ কৰক, 100টা কৰক, 1000টা কৰক, বাট সেই মছজিদ কি হ'ব লাগিব? বৈধ হ'ব লাগিব। সেই মছজিদ আপোনাৰ নিজৰ আপোনাৰ পট্টাৰ মাটিত হ'ব লাগিব। হয় আপোনাৰ নামত পট্টা থাকিব, নহয় সেই পট্টাটো ৰাজহুৱা এটা আপোনাৰ ৰাইজৰ পট্টা থাকিব লাগিব। তাত পট্টা নহলে তাত সেইটো মছজিদ আপুনি তেনেকুৱা ভূমিত আপুনি মছজিদ নিৰ্মাণ কৰিব নোৱাৰে। এইটোতো চিধা চিধি কথা, এইটো ইছলামে কোৱা কথা। এতিয়া বহুতেই ক'ব বা ভাবি আছে চাগে যে এইটোতো মছজিদ ভাঙি পেলাই বহুত পাপ কৰ্ম কৰিছে চৰকাৰে, আল্লাহে চৰকাৰক ধৰিব। একো পাপ কৰা নাই, মই কৈছো একো পাপ কৰা নাই। কাৰণ সেই মছজিদ চৰকাৰী মাটিত আছিলে, চৰকাৰে ভাঙি পেলাইছে। পাপ হৈছে কাৰ জানেনে? চৰকাৰৰ নহয়, পাপ হৈছে সেই অঞ্চলৰ ৰাইজৰ। যিসকলে মছজিদটো নিৰ্মাণ কৰিছিলে সেই মছজিদ নিৰ্মাণকাৰী ব্যক্তিসকলৰ পাপ হৈছে, বা সেই অঞ্চলবাসীৰ পাপত ডুবি আছে। সেই অঞ্চলবাসীক আল্লাহে প্ৰশ্ন কৰিব কিয়ামতৰ দিনাখন যে তোমালোকে নিজৰ ঘৰটো বনাইছিলা ম্যাদী পট্টাৰ মাটিত, তোমালোকে নিজৰ দোকানখন যেতিয়া বনাব যোৱা সেই দোকানখন তোমালোকে ম্যাদী পট্টাৰ মাটিত বনোৱা। তোমালোকে বিজনেছ কিবা এটা কৰিবলৈ গ'লে ম্যাদী পট্টাৰ মাটি লাগে। তোমালোকে নিজৰ কাৰণে সব ম্যাদী পট্টাৰ মাটিত কৰা, কিন্তু তোমালোকে মোৰ ঘৰটো বনাইছা চৰকাৰী মাটিত। এইটো আল্লাহে প্ৰশ্ন কৰিব কিয়ামতৰ দিনাখন। আল্লাহে ওলোটাই প্ৰশ্ন কৰিব যে তোমালোকে মোৰ ঘৰটো তোমালোকে কিয় ম্যাদী পট্টাৰ মাটিত নাই বনোৱা, চৰকাৰী মাটিত কিয় বনালা? এইটো প্ৰশ্ন ওলোটাই কৰিব আল্লাহে। মোৰ কথা বুজি পাইছেনে? এয়া কুকুৰাঝাৰ হওক, গোৱালপাৰা হওক, সেই অঞ্চলৰ ৰাইজক আল্লাহে প্ৰশ্ন কৰিব কিয়ামতৰ দিনা মৃত্যুৰ পিছত, তোমালোকে মোৰ মছজিদটো কিয় চৰকাৰী মাটিত নিৰ্মাণ কৰিছিলা? কিয় তোমালোকে পট্টাৰ মাটিত কিয় নিৰ্মাণ নকৰিলা? আৰু তোমালোকে চৰকাৰী মাটিত নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে ভাঙি দিছিলে, আৰু চৰকাৰে ভাঙাৰ কাৰণে মছজিদৰ কি হৈছে? মছজিদ অপদস্থ হৈছে, মছজিদৰ অপমান হৈছে। আৰু সেই মছজিদৰ যে অপমান হৈছে, মছজিদ যে অপদস্থ হৈছে, তাৰ কাৰণটো চৰকাৰ নহয়, তাৰ কাৰণটো সেই অঞ্চলৰ মানুহখিনি হয়। যি মানুহখিনিয়ে নিজৰ ঘৰটো ম্যাদী পাট্টাৰ মাটিত তেওঁলোকে বনাইছে, বা তেওঁলোকে নিজৰ পাট্টাৰ নামত মাটি কৰবাত নহয় কৰবাত তেওঁলোকে ৰাখিছে, সংৰক্ষণ কৰি ৰাখিছে, ল'ৰা ছোৱালীৰ কাৰণে সুৰক্ষিত কৰি ৰাখিছে, নামজাৰি কৰি ৰাখিছে ল'ৰা ছোৱালীৰ কাৰণে মাটি নামজাৰি কৰি ৰাখিছে। কিন্তু তেওঁলোকে আল্লাহৰ ঘৰটো তেওঁলোকে চৰকাৰী মাটিত বনাইছিলে। মোৰ কথাখিনি বুজিব চেষ্টা কৰিব। ইয়াতে এনেই আৰু গালি পাৰি লাভ নাই, যিটো কৈছো এইটোৱে সঁচা হয়। দৰ্শকসকল, মুস্তাফা কামাল আজাহাৰীৰ মতে আল্লাহ অপদস্থ হৈছে, যিহেতু চৰকাৰী মাটিত মছজিদ বনোৱা হৈছিলে, মছজিদটো চৰকাৰে ভাঙি দিলে আৰু তাৰ ফলত আল্লাহ অপদস্থ হ'ল। আৰু এই অপদস্থৰ কাৰণ হিচাপে তেওঁ পৰোক্ষভাৱে যিয়ে চৰকাৰী মাটিত মছজিদ তৈয়াৰ কৰিছিলে সেইসকল দায়ী, সেইটো ক'বলৈ গৈছে। আপোনালোকে কি ক'ব এই ক্ষেত্ৰত? নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। মই ক'ম, মুস্তাফা কামাল আজাহাৰীয়ে যিখিনি কথা কৈছে, এইখিনি কথা যিসকলে উচ্ছেদৰ বিৰোধিতা কৰি আছে তেওঁলোকেও অতি গুৰুত্ব সহকাৰে শুনা উচিত। বাকী ভালে থাকক, কুশলে থাকক, ধন্যবাদ।